এয়া এতিয়া আমি আহি পালোঁ আপোনাৰ কোচবিহাৰ টাউন হয় এখন মানে এই আপোনাৰ আগৰ ভিডিঅ'ত মই দেখাইছিলোঁ এখন গেট দেখাইছিলোঁ আপোনাৰ সেইফালেদি আপোনাৰ যাব পাৰি ৰাজবাৰীত এতিয়া সেই গেটেদি আমি সোমাই আহিছোঁ আহি পেলাই এতিয়া বৰ্তমান কোচবিহাৰ টাউনত আছোঁ আৰু অলপমান গ'লেই ৰাজবাৰীৰ আপোনাৰ গেটখন পাই যাম গতিকে চাই থাকক এতিয়া ইয়াতে আপোনাৰ টিকেটটো এখানে কাটিব লাগিব টিকেট কাটি ভিতৰত প্ৰৱেশ কৰিব লাগিব এইটো আপোনালোকে দেখা পাইছে দূৰত ৰাজবাৰী মানে ৰাজভৱন মানে এইখানে ৰজাৰ দিনৰ ৰাজভৱন আছিলে আমি তাতে গৈ আছোঁ চাৰিওফালে জংঘল আছে ইয়াতে ৰাস্তা আছে ৰাস্তা মাজত এতিয়া তাত গৈ আছোঁ মানে আপোনাৰ কোচবিহাৰ ৰজাৰ টাইমৰ ৰাজভৱন হয় এই দূৰত চব জুম কৰি দিছোঁ দেখা পাই আছে আমি তাতে গৈ আছোঁ এয়া চাওক আপোনাৰ ৰাজভৱনটো বহুত ডাঙৰ প্ৰকাণ্ড ৰাজভৱন হয় কোচ ৰাজবংশী পৰিয়ালৰ আৰু এই মাজত যিবিলাক ঘাঁহবিলাকত দেখা পাইছে নহয় ইয়াত কিন্তু সাপ আছে দেই চাইনবোৰ্ড লগোৱা আছে চ' ফাইনেলি আহি পাই গ'লোঁ ৰাজভৱনটোৰ কাষত এয়া চাওক কি ধুনীয়া ৰঙা আৰু কি ধুনীয়া প্ৰকাণ্ড ৰাজপ্ৰসাদ এইবিলাকত কিন্তু সাপ আছে দেই সেই চাইনবোৰ্ড মাৰা আছে এয়া চাওক ৰাজপ্ৰসাদটো মানুহ আছে কিন্তু বহুত মানুহে ফুৰিব আহিছে বেছ ধুনীয়া বহুত ধুনীয়াকৈ ৰাখিছে আপোনাৰ ইমান ডাঙৰ চাওক ভিতৰত যাই কেনেকুৱা লাগে এইফালে দি গেটটো লাগি আছে মোৰ চ' এতিয়া যাওঁ ভিতৰত আৰু চাওঁ এয়া চাওক আপোনাৰ ভিতৰত বেছি আমাক ফটো তুলিব নিদিয়ে মানে ফটো তোলাৰ আপোনাৰ ক'ব গ'লে সেইকাৰণে মানাই আছে তথাপিও আপোনালোকৰ কাৰণে মই অলপমান দেখুৱালোঁ বাৰু এয়া চাওক চাৰিওফালে কি ধুনীয়া বাগান বনাই থৈছে এইটো ৰাজপ্ৰসাদটো কি ধুনীয়াকৈ বনাইছিল দেই সঁচাই কৈছে আপোনাৰ ফাইনেলি ভিডিঅ' ৰাজবাৰী আমি গৈ আছোঁ আপোনাৰ ধুবুৰী ত' এই ভিডিঅ' আৰু বেছি দীঘল নকৰোঁ এই চাওক মানে ভিতৰত আপোনাৰ ফটো উঠিব নিদিয়ে তাত কেমেৰা নিব নিদিয়ে ভিতৰত মিউজিয়াম আছে তাত কেমেৰা নিব নিদিয়ে এইটোৱে গতিকে দেখালোঁ আপোনালোকক যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব লগ পাই আছোঁ নেক্সট ভিডিঅ' দিয়াত মানে অলপ পলম হৈ যায় কাৰণ সময় নাপাওঁ আজিকালি চ' till then bye bye take care love bye চ' এই ভিডিঅ'টো ইয়াতে সমাপ্ত বেছি দীঘল নহ'ল বাৰু মই গম পাইছোঁ কিন্তু তথাপিও কি কৰিব আৰু ভিতৰত যিহেতু ফটো তুলিব নিদিয়ে গতিকে উপায় নাই এইফালে এতিয়া আমি বাহিৰত যাই আছোঁ আৰু ইয়াতে মানুহে ৰিলছ বনাই আছে কোনোবাই ফটো উঠি আছে মানে বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে আৰু এই কাষৰ ঘাঁহবিলাকত কিন্তু সাপ আছে চাইনবোৰ্ড লিখি থোৱা আছে বাই বাই লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত